ইণ্টাৰনেশ্যনেল পিচ কনফাৰেন্সত সফলতাৰে অংশগ্ৰহণ কৰি ঘূৰি আহিছে ডক্টৰ বেজবৰুৱা। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাম মই চিনেমা চাবলৈ, গতিকে বলকচোন। এইখন নলবাৰী মহাবিদ্যালয়, নতুনকৈ আমাৰ নলবাৰীত মানে স্থাপন হৈছে। ধুনীয়া লাগিছে, মানে ময়ো প্ৰথম দেখিলোঁ, আগতে বনাই থাকোঁতে দেখিছিলোঁ, বাট আজি সম্পূৰ্ণৰূপে আজি প্ৰথম দেখিলোঁ। মানে আজি কি হৈছে, আহি পাই গ'লোঁ ৰঙিয়াৰ হলত ডক্টৰ বেজবৰুৱাটো চাবলৈ। ধুনীয়া লাগিছে হলটো ন, বলকচোন ভিতৰলৈ যাওঁ। ঠিকে আছে, মই কলাক আৰু মানে বেয়া পাইছে আৰু মানে আৰু এই কথা দিয়ে তুমি পইচা নালাগে বুলি নাটক সোমাই আহিলোঁ ভিতৰত। আৰু এটা ইণ্টাৰেষ্টিং কথা, আজি ফাৰ্ষ্ট টাইম মই চিনেমা হলত মানে সোমাই পালোঁ। কোনোদিন দেখাই নাছিলোঁ চিনেমা হলত, চিনেমা চাই পোৱা নাই। ময়না কোন বিধাতাই সাজিলে চমক নীলা বিজুলিৰে, ময়না কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলিৰে, গোলাপ কোমল বাহিনী। ইণ্টাৰনেশ্যনেল পিচ কনফাৰেন্সত সফলতাৰে অংশগ্ৰহণ কৰি ঘূৰি আহিছে ডক্টৰ বেজবৰুৱা। কিবা প্ৰমাণ? তাক এবাৰ ৰকাবত ভৰাই দিলে চব প্ৰমাণ ওলাই যাব। কিন্তু কোনো প্ৰমাণ নোহোৱাকৈ তাৰ তাত হাত দিব নোৱাৰি। তেনেকৈ আমি হাত সাৱটি বহি থাকোঁ, কিন্তু তাৰ নেক্সট টাৰ্গেট ইজ ৰঞ্জন গোস্বামী। থেংকছ। নাই, নো। মাজত আকৌ পপকৰ্ণৰ জুতি, কি মজা। সেই গ'ল দিয়ক গাইজ, এতিয়া যাব লাগিব। অকল চিনেমা চালেইতো নহ'ব, কিবাটো খাব লাগিব। গতিকে আমি চিনেমা চাই আহি ঘগ্ৰাপাৰ ৰেষ্টুৰেণ্ট এখনত সোমালোঁ। বৃন্দাবন, বৰ সুন্দৰ ৰেষ্টুৰেণ্ট। কৰা নহ'ল, গতিকে আজি আকৌ ষ্টাৰ্ট কৰিছোঁ। গতিকে আজি আমাৰ গাঁৱত মনসা পূজা আছে, তাত যাব আহিছোঁ। গতিকে মোৰ লগত আপোনালোকেও বলক। কেনেকুৱা লাগিছে মোৰ
পূজা আহি পালোঁ ৰ'ব এতিয়া অকণমান মা মনসাক পূজা কৰি আহোঁ তাৰপিছত আকৌ লগ পাইছোঁ খাই লৈ হৈ গ'ল এতিয়া ঘৰত যোৱাৰ কথা পাণ খাব লাগে পাণ খাই ঘৰত যাব লাগে পাণ খাই আকৌ অৱস্থাই নাই মানে যদি ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই টাটা লাভ ইউ অল